কৰিব তাইক দুটামান ল'ৰা এটা জেললৈ যাব আৰু ছোৱালীজনীক ঢাকি ঢাকি ব্লাৰ কৰি ছচিয়েল মিডিয়া বিলাকেও নিউজ সাংবাদিক বিলাকেও ব্লাৰ কৰি তাইক দেখুৱাই আৰু দুটামানৰ লগত লেটিপেটি কৰিবলৈ সুবিধা কৰি দিব তাইকো মুকলিকে উলিয়াই দিব লাগে তেতিয়া স্বল্প তাইক মুকলিকে উলিয়াই দিলে তাইৰ মুখখন চবেই চিনি পাব তাইৰ মুখাখন চিনি পাব চবেই যে এজনী আমুকৰ লগত এনেকুৱা লেটিপেটি হৈ এনেকুৱা হৈ গৈছে গতিকে আমি ফচিব পাৰো আঁতৰি থাকিম এইটো নকওঁ যে ল'ৰাবোৰ ভাল পায় ল'ৰাবোৰ ভাল পালেই যে ভাল পাই থকা অৱস্থাতে গোটেই দেহাটো কিয় দি দিব লাগে সেইটো কথা লাগে গোটেই দেহটো মানে একদম তেওঁলোকে ক'ৰবাত ৰুম ল'ব কিবা কৰিব লিভিঙত থাকিব গোটেই দেহাটো দি পেলানি তেওঁলোকে মানে ভিডিঅ' বনাব নিজে বনায় ছোৱালীবিলাকেও দেখোন নিজে মোবাইলডাল এনেকে লৈ সেই ভাল পোৱাটোৰ লগত মানে উলংগকে ফটো উঠিব কিবা কৰিব সেইবিলাক যদি তহঁতৰ এৰিবলৈ মন আছিলে সেইটোহেঁতৰ লগত এনেকুৱা ভিডিঅ' কেলে বনাব লাগে আৰু जोंहा सासे आइजोआ जायबा हिन्जावफोरा आरो लोगोसे सिख्लाफोरा भाइराल जायो बिसोरनि मोखांखौ देखायनो होदों आरो जायफोरा बेबायदि थासारियाव दङ जायफोरा गोसोलायनायनि गेजेरावनो मोदोम जासिलायो बिसोरनि सायावबो गोबां बाथ्रा बुंथिदों आरो जायबा जेनेबा हमनानै ला जेनेबा गर्लफ्रेन्ड जानानै बिसोरो रुम मोनसेयाव थालायो सोरबा हटेलाव थायो बिनि सायावबो गोख्रों बाथ्रा बुंदों अदेबानि बिसोरनि सायाव बेरेखा बाथ्रा बुंदों आरो जायबा हमजायो बिसोरनि मोखांखौ देखायनो थाखाय बा ब्लार खालामनो होआखै जेरै ससियेल मिडियाफोराव ब्लार खालामोना बेबायदि ब्लार खालामनो होआखै दा बिदिनो गोबां दुंहाव थासारि जागासिनो दङ आइजोफोरा गोबां दुखु मोनदों आरो रागा जोंदों जायफोरा बिदि ब्लार खालामो जायफोरा बिदि हमजानायखौ ब्लार खालामो बिनि सायाव गोख्रों बेरेखा खालामदों आरो बिथांमोना बुंनाय बायदिब्ला बिदिखौ ब्लार खालामनाङा बिसोरनि मोखांखौ देखायनांगौ जाहाथे जों बयबो नुयो नङाबा बिसोरखौनो सोरबा जुलि खालामनांगौ जानो हानाय दा बिसोरखौ ब्लार खालामदों दा बेखौ आंबो मोननानै नोंथांमोना मोननानै बेबायदि बाथ्राखौ बुंदों आरो माखासे बाथ्रा बुंदों बेखौ नोंथांमोना खोनासंबानो बुजिगोन আচলতে প্ৰত্যেক ল'ৰা ছোৱালীয়ে মাকৰ পৰাই প্ৰত্যেকটো শিক্ষা লয় গতিকে এনেধৰণৰ শিক্ষাবিলাক মাতৃগৰাকীয়ে দিব লাগে যে ছোৱালীজনী যেতিয়া ডাঙৰ হয় বা যৌৱনপ্ৰাপ্ত হয় যে নিজৰ দেহাটো বেলেগক গুদঙাই দেখাব লাগে নে নালাগে সেইটো প্ৰথম শিক্ষাটো মাকে দিব লাগে আৰু এইটো কথা আচলতে এটা ট্ৰেণ্ডত নামিছে মানে আমাৰ অসমৰ বোৱাৰীবিলাক এই বোৱাৰী আৰু ছোৱালীবিলাক কি হৈছে তেখেতলোকক বেছিকে কি কৰিছে মানে এটা পাশ্চাত্যৰ এটা তেওঁলোকৰ গাত মানে ধুমুহা লাগিছে যিটোৰ কাৰণে তেখেতলোকে যে বেলেগ টিকটকাৰ ষ্টাৰবিলাক দেখিছে বা ইনষ্টাগ্ৰামৰ ৰিল বনোৱা দেখিছে আমি বহুত দেখিছো ধুনীয়াকে সামাজিক মাধ্যমত মানে মেখেলা চাদৰযোৰ পৰিহিত কৰি বা নিজৰ দেহাটো মানে সম্পূৰ্ণ ঢাকি টিকটক বনোৱা ইনষ্টাগ্ৰামত ৰিল বনোৱা তেনেকুৱা বিলাকক আমিও লাইক কমেণ্ট কৰো ভাল লাগে কিন্তু এনেকুৱা কিছুমান বোৱাৰী বা ছোৱালী আমাৰ অসমত আছে যিবিলাকে তাৰমানে তেওঁলোকৰ নিজৰ দেহাটো মানে যিবিলাক আমাৰ প্ৰাইভেট পাৰ্টছ মানে সেইবিলাকো অকমান দেখুৱাবলৈ পালে সিহঁতি ভাল পায় গতিকে এইটো কাৰণে আমি আচলতে সকলো মহিলাসকল বিশেষকৈ সজাগ হ'ব লাগিব আৰু এটা কথা আপোনালোকক মই ক'ব লাগিব মানে এইবিলাক ছোৱালীবিলাকে যে ল'ৰাবোৰ ভাল পালেই যে ভাল পাই থকা অৱস্থাতে গোটেই দেহাটো কিয় দি দিব লাগে সেইটো কথা লাগে গোটেই দেহটো মানে একদম তেওঁলোকে ক'ৰবাত ৰুম ল'ব কিবা কৰিব লিভিঙত থাকিব গোটেই দেহাটো দি পেলানি তেওঁলোকে মানে ভিডিঅ' বনাব নিজে বনায় ছোৱালীবিলাকেও দেখোন নিজে মোবাইলডাল এনেকে লৈ সেই ভাল পোৱাটোৰ লগত মানে উলংগকে ফটো উঠিব কিবা কৰিব সেইবিলাক যদি তহঁতৰ এৰিবলৈ মন আছিলে সেইটোহেঁতৰ লগত এনেকুৱা ভিডিঅ' কেলে বনাব লাগে আৰু বিয়া হোৱাৰ পিছতহে আমাৰ সমাজত বিয়া হোৱাৰ পিছতহে মানে হাজবেণ্ড ৱাইফৰ নিচিনা সম্পৰ্কটো হয় বুলি আমি জানো কিন্তু এতিয়া এনেকুৱা হৈছে ছোৱালীবিলাকে মানে প্ৰথম এটাক ভাল পালে মানে কি একদম লগে লগে মানে ৰিলেশ্যনে আৰু বেলেগ কথা নাই উলংগ হ'ব লাগে দেহা দেখুৱাব লাগে যেন একদম ভিডিঅ' কলটো কৰি গোটেইবিলাক দেখুৱালেহে ল'ৰাবিলাকেও শান্তি পাব তেনেকুৱা এটা পৰিস্থিতি মানে আমাৰ অসমত বৰ্তমান চলি আছে আৰু গতিকে সিহঁতে চান্স পাইছে এই ছোৱালীজনীয়ে যেনিবা তাৰ লগত এইবিলাক কৰিলে কৰি মেলি তাই বিয়া হৈ গুচি গ'ল এই যালে বিয়া হৈ গুচি গ'ল এই তাৰ লগত সংসাৰখন যেতিয়া মধুৰ দেখিব তেতিয়া সেই এক্স বুলি কয় নহয় এক্সটোৱে সেইবিলাক ভিডিঅ' ভাইৰেল কৰি দিব তেতিয়াহ'লে এইবিলাক ছোৱালী তাই জীয়াই থকা কিবা লাভ আছে নেকি ছোৱালীৰ পৰাটো বোৱাৰী হয় আৰু বোৱাৰী হোৱাৰ পিছত এখন ঘৰ খামুচ মাৰি ধৰিবৰ কাৰণে তাইতো বহুতখিনি জ্ঞান আয়ত্ব কৰিব লাগে আৰু সেইখিনিতো আয়ত্ব কৰাটো বাদেই দিয়ক তাই মানে কি কৰে এনেকুৱা ধৰণৰ কিছুমান মানে শিষ্টাচাৰ মানে একেবাৰে নজনাটো নিকৃষ্ট মানে ঠেক মনোবৃত্তিৰ মানসিকতাৰ লেতেৰা মানে ঘিন লগা তেনেকুৱাবিলাক কাম কৰি নিজকে ফকাচলৈ আনি ভাল পায় এটা কথা ক'ব বিচাৰিছো আপোনালোকক যে মানে এইবিলাক যে কৰে এগৰাকী ছোৱালী বা বোৱাৰী এনেকুৱাবিলাক যে কৰে এইবিলাক কৰাৰ পিছত জানে নে নাজানে যে গোটেই মহিলা জাতিটোক অপমান কৰা হয় গোটেই নাৰী জাতিটোক অপমান কৰা হয় এই আমাৰ তাই যিখিনি দেখুৱালে সেইখিনিতো আমাৰ গাতো আছে তেতিয়াহ'লে আমাক ৰাস্তাত দেখিলে মানুহে তেওঁলোকৰ চকুকেইটা মুদি কল্পনা কৰিব নে নকৰিব যে আমাক যে এই মানুহজনীও এনেকুৱা তাই এনেকুৱা কেইটা বস্তুৱে আছে গতিকে মানে আমাকোতো কোনোবাই ঠাট্টা মচ কৰা ইটিকিং কৰিব গতিকে এনেকুৱাবিলাক নহওক বুলি আমি আমাৰ লখিমপুৰ আৰু ধেমাজি দুখন জিলাত বিশেষকে এতিয়াৰ পৰা যদি এনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিবলৈ হয় আমি কিন্তু আইন শাসন দিম যাতে তেওঁলোকে ভৱিষ্যতলৈ মনত ৰাখে কাৰণ এইটো কাৰণে কৰিবলৈ আমি বাধ্য এই এনেকুৱাবিলাক ঘটনাৰ পৰাই বেলেগ মানে পুৰুষসকল বিশেষকে মানে যিকোনো ক্ষেত্ৰতো পুৰুষসকলৰ গাতে দুখটো পৰেগে এনেকুৱা এজনী দেহাটো
চেহেৰাটো দেখুৱাই তাই ভিডিঅ' কল কৰি থাকিব বা কিবা উলংঘকে ভিডিঅ' কৰিব, তাইক দুটামান ল'ৰা এটা জেললৈ যাব আৰু ছোৱালীজনীক ঢাকি ব্লাৰ কৰি ছচিয়েল মিডিয়া বিলাকেও নিউজ সাংবাদিক বিলাকেও ব্লাৰ কৰি তাইক দেখুৱাই আৰু দুটামানৰ লগত লেটিপেটি কৰিবলৈ সুবিধা কৰি দিব। তাইকো মুকলিকে উলিয়াই দিব লাগে, তেতিয়াহে স্বল্প। তাইক মুকলিকে উলিয়াই দিলে তাই মুখখন চবেই চিনি পাব, তাই মুখাখন চিনি পাব চবেই যে এজনী আমুকৰ লগত এনেকুৱা লেটিপেটি হৈ এনেকুৱা হৈ গৈছে, গতিকে আমি ফচিব পাৰো, আঁতৰি থাকিম। এইটো নকওঁ যে মহিলা সংগঠন হল বুলি, এইটো নকওঁ আমি যে মহিলাগৰাকী চব ফালৰ পৰা শুদ্ধ, মানে মহিলাগৰাকী চব ফালৰ পৰা শুদ্ধ বুলি এইটো কাৰণে নকওঁ, কাৰণ আমি দেখি আহিছো বিভিন্ন আমি এনেকুৱা ধৰণৰ অভিযোগ বিভিন্ন সময়ত পাই আহিছো। আমি ৰাতি 2টা, 1টা, 3টা বজাতো কথা নাই, এনেকুৱা মেণ্টেলি শাৰীৰিকভাৱে মানসিকভাৱে টৰ্চাৰ পৰা মহিলাৰ কাষত আমি থিয় দিছো। তেনেকুৱা জ্বলন্ত উদাহৰণ আমাৰ হাতত আছে। তেতিয়া আমি লাষ্টত যেতিয়া গোটেইখিনি আমি কথা প্ৰেক্টিকেল ফিল্ডত আমি ঘূৰি যেতিয়া গম পাওঁ আচলতে মহিলাগৰাকীয়ে বিভিন্ন টাইমত পুৰুষজনক আচলতে মানসিক টৰ্চাৰ কৰি থাকিব পাৰে, তেনেকুৱা ঘটনাও এই পৃথিৱীত ঘটি আছে। গতিকে আমাৰ সংগঠনৰ ফালৰ পৰা এইটো অনুৰোধ জনাইছো যাতে এনেকুৱা আৰু পুনৰাবৃত্তি আমাৰ লখিমপুৰ ধেমাজিত বিশেষকে লাজ পাইছে, মানে এনেকুৱা ঘটনা যাতে নহওক। যদি হবলৈ হয় তেতিয়াহ'লে কিন্তু পুলিচ প্ৰশাসনলৈ আমি বাট নাচাওঁ, যি বিহিত ব্যৱস্থা ল'ব লাগে